কোভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষা 11 মেত নহয় মেট্ৰিক পৰীক্ষা পৰৱৰ্তী দিন ঘোষণা কৰিব সেবাই আৰু এই কথা জনালে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে আপোনালোকে চালে নিউজটো তো মেট্ৰিক পৰীক্ষা পিছুৱাই দিলে সো বহুত দিনৰ পৰা ভিডিঅ' বনাই আছিলোঁ আৰু বহুত ভিডিঅ' বনোৱা আছে ইউটিউবত সো মেট্ৰিক পৰীক্ষাৰ ওপৰত তো মেট্ৰিক পৰীক্ষা তো পিছুৱাই দিলে এতিয়া কেতিয়া হ'ব মেট্ৰিক পৰীক্ষা এইটো বিষয়ে মই ভিডিঅ'টোৰ শেষত ক'ম সো প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ চেনেলত 100টা সাবস্ক্ৰাইবাৰ আজি কমপ্লিট হ'ল সো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু সোনকালে 1K সাবস্ক্ৰাইবটো কৰি দিয়ক আপোনালোকে মোক সাপোৰ্ট কৰিব লাগে মই নতুনকৈ ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণেতো ভিডিঅ' বনাই আছোঁ সো প্ৰায় মানে ভাল কমেণ্টটো বহুত আছে কিন্তু বেয়া কমেণ্ট এটা দুটা দিয়ে সো সেইটোহে মোৰ চকুত পৰে মানে বেয়া কমেণ্টটো চকুত পৰে আৰু বহুত বেয়া লাগি আছে মানে তুমি ভিডিঅ' বনাব নালাগে এনে ধৰণৰ কয় সো মই আজি তেওঁলোকৰ নম্বৰ নলাওঁ এইটো ভিডিঅ'ত যদি তেনেকুৱা কমেণ্ট আহে নিশ্চয় মই তেওঁৰ নম্বৰ ল'বলৈ বাধ্য কৰিম সো এনেকুৱা কমেণ্ট নিদিব ভাল ভাল কমেণ্ট দিব মেট্ৰিক পৰীক্ষাটো কেতিয়া হ'ব এইটো গম পোৱা নাই সো গম পালে জনাই দিম আৰু কোৱাও নাই ক'লে গম পাম সো আপোনালোকক গম পালে মই সৰু ভিডিঅ' এটা বনাই জনাই দিম তো ভিডিঅ'ত